Hey guys, welcome to our channel Bindas Live DS. এতিয়া পাইছে ৰাতিপুৱাৰ 7 আৰু মই আছো চাদৰ ওপৰত ৰ'দটো ল'বলৈ আহিছো এতিয়া ধুনিয়াকে ৰ'দটো ওলাইছে আৰু আজি একচুয়ালি যাবলৈ ওলাইছো আমাৰ সোনু দাদাৰ বিয়াৰ আজি প্ৰথমটো নিয়ম আজি মা হালধি হনা হয় মোৰ দাদা মই সোনু দাদা তাৰপিছত কিমিবা নিচিবা আমি সব একেলগে ডাঙৰ হোৱা হয় তেওঁলোক আমাৰ নেইবাৰ হয় একচুয়ালি আমাৰ মাহাতৰ ঘৰৰ ওচৰৰ আৰু তেওঁলোক আমাৰ বহুত আপোনতকেও আপোন আমাক বহুত বেছি মৰম কৰা আমি তেওঁলোকৰ লগতে ডাঙৰ দীঘল হোৱা হয় তেখেতৰ মাক হৈছে আমাৰ আমৈ বুলি মাতিব লাগে একচুয়ালি কিন্তু আমি মাতো আইতা বুলি জুকোৱা নাম হয় মোৰ মাৰ বেষ্ট ফ্ৰেণ্ড আৰু মানে বহুতেই ভাল আমাৰ লগত বহুতেই ক্লোজ আমাৰ আপোনতকেও আপোন বুলি ক'ব পাৰি তেওঁলোকক আৰু তেখেতৰ হাজবেণ্ড আমি তাৱৈ বুলি মাতিব লাগে কিন্তু আমি ককা বুলি মাতো ককাই আমাক বহুত বেছি মৰম কৰে তেওঁলোক বহুত ভাল তো আজি দাদাৰ বিয়াৰ মানে প্ৰথমটো নিয়মটো তো হেতু কাৰণে আজি তালে যাম আপোনালোকক দেখুৱাম মা হালধি হনাটো তো ঠিক আছে তেন্তে এতিয়া মই গৈ পিনে নিজৰ কামখিনি ফটাফট কৰি লওঁ তাৰপিছত ৰেডি হৈ লওঁ তাৰপিছত আকৌ ওলাই যাওঁ তো এতিয়া যাবলৈ ওলাইছোঁ গৈ পিনে এতিয়া মাহঁতৰ ঘৰত সোমাম তাৰপিছতে তালে যাম এতিয়া বৰ্তমান মই আহি পালোহি মাহঁতৰ ঘৰত মইতো ৰেডি মাহঁত ৰেডি হৈ আছে তাৰপিছত যাম আৰু তালে এতিয়া আমাৰ ৰিমচি পিছফালৰ ৰাস্তাতে গৈ আছো আমি এতিয়া আমি গৈ আছো এতিয়া গৈ পালোহি আৰু এয়া আমাৰ দৰাক লৈ সকলোবোৰ মানুহ ওলাইছে একচুয়ালি টাইম এতিয়া হৈ গ'ল আৰু নিয়ম এতিয়া ষ্টাৰ্ট হ'ব হালধি লগোৱা নিয়মটো কৰিবলৈ কাৰণে ঘৰৰ সকলো মেম্বাৰ্ছ আৰু লগতে আমাৰ ওচৰ চুবুৰীয়া আমাৰ অতি মৰমৰ আবু মাহী আঞ্জুমান মামী সকিনা মামী আমাৰ নছৰিন সাহিল আৰু দৰাৰ লগ বন্ধু গোটেইখিনি আহিছে আমি সকলোৱে মিলি এতিয়া নিয়ম ষ্টাৰ্ট কৰিম আৰু এয়া নিয়ম ষ্টাৰ্ট হ'লেই মূৰত তেল দিয়া নিয়ম ষ্টাৰ্ট হৈয়ে গ'ল মূৰত হুন থৈ পিনে তাৰ ওপৰতে তেল দিছে এয়া নিয়ম হৈ আছে এই আমাৰ দৰা বহি আছে বায়েকহঁতে নিয়ম কৰি আছে মেখেলা মুগাৰে ৰিহা কি চাই সনুৱে পাতিলা বিয়া ৰূপলৈ নেচালা গুণলৈ চালা আঙঠি পিন্ধাওতে গামোচা পালা বেষ্ট দিছে চাই ভাবিলা ই ভাবৰ কাজি ভণ্টি হয়
আমাৰ নিচিবা আৰু দৰাৰ মাক আমাৰ আইতা দেখিছেনে একচুৱেলি মাক আৰু বায়েকৰ মৰম ন ইমোশ্যনটো কণ্ট্ৰল কৰিব নোৱাৰিলে আৰু চকু পানী ওলায়েই গ'ল ন আৰু এয়া দৰাৰ আইতাক আমি সকলোৱে এখেতক মৰমতে আমামা বুলি মাতো আৰু এতিয়া আমাৰ দৰা গৈছে ৱাশৰুমলৈ ভালকৈ গাটো ধুবলৈ কাৰণে আৰু সিমান দেৰি আমি সকলোৱে আহি পিনে বহিছোঁ এতিয়া আমি সকলোৱে মিলি একেলগে চাহ খাম ঘৰৰ সকলোবোৰ মানুহ দেখিছেনে ব্যস্ত হৈ পৰিছে কিন্তু এতিয়া আমি সকলোৱে মিলি পিনে প্ৰথমতে চাহ একাপ খাই লওঁ আবু মাহীয়ে অঞ্জুমান মামীয়ে আৰু নাছৰিনে চাহ মিঠাই লৈ আহিছে এতিয়া আমি সকলোৱে বহি পিনে একেলগে খাই লৈছোঁ চাহ একাপ এতিয়া মানুহ ভাত খাব লৈছে আজি হালধিৰ নিয়মটো হৈ গ'লে আমাৰ দৰা হালধি লগাই পিনে বহি আছে মানে গা চা ধুলে আৰু এতিয়া আমি ভাত বিলাই আছো এই আমাৰ দৰা হালধি লগাই একদম ৰূপ নিকাল বহি আছে আহিছো আমি খাইছো দৰা মাংস শেষে হৈছে আমাৰ আজি মঙলবাৰ সেইটো কাৰণে চাই পিনে শান্তি লৈছো আৰু মাংস এয়া পনীৰ মানে বেগত হেৰি আছে পনীৰ খাইছো পনীৰটো উঠাব এই আমাৰ পনীৰটো আমাৰ নিচিবাই বনাইছে এতিয়া কেমেৰা পাৰ্চন কিমি বাই মাইনাও হাঁহিছে আৰে মাইনা চাও মাইনা হাঁহিছা তুমি এতিয়া বিয়া ঘৰৰ পৰা আহি গ'লো আমিতো এতিয়া ঘৰলৈ যাম মা নবৌ ৰিমঝিম দাদা এওঁলোক গধূলি আহিব আজিতো আমাৰ এখেতৰ বাৰ্থডে হয় তো সেইটো কাৰণে গধূলিটো আহিব নোৱাৰিম মা দেউতাহঁত আহিব ঘৰলৈ আৰু কালি আহিম একেবাৰে